हेलो दोस्तों तो स्वागतम जनाइছো মোৰ চেনেল ট্ৰেভেল উইথ হিমাংশুলৈ তো আজি একদম ধাম্বাকাটাৰ ব্লগ আপোনালোকলৈ লৈ আহিছো যোন যিসকলে গম পায় যে মই ভাওনা কৰোঁ মানে আজি ভাওনা আছে একদম মেৰাপানী বৰ্ডাৰৰ ফালে বহুত দূৰ ৰাস্তা বেয়া মানে একেবাৰে ৰাস্তা বেয়া তো বাইক চাইক লৈ যাবই লাগিব তো মই ভাবিলোঁ যে আজি ব্লগ এটা কৰি দিওঁ সকলো আহিব ৰাংগাদা ব্ৰকলেন বয় চেনেলৰ পৰা সকলো আহিব এনেকৈ ব্ৰকলেন বয় চেনেলৰ ৰাংগাদাহেঁত আহিব উদীপ্ত দাহেঁত আহিব সুশান্ত দাহেঁত সকলো আহিব তো ব'লক তেতিয়াহ'লে আজি ভিডিঅ'টো আৰম্ভ কৰোঁ তো এতিয়া ওলাইছোঁ আৰু ভাওনা ঘৰলৈ গৈ আছোঁ তো ব'লক এতিয়া বাইকেৰে যাম এতিয়া ভাওনা ঘৰলৈ তো চেনেল লৈ ল'লোঁ তো ব'লক এতিয়া পালোহি এতিয়া বৰ্তমান খাব লৈছো আমাৰ হিমাংশু বাইদেউ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সেয়ে আৰু ভাওনা কৰিবলৈ আহিছো ভাল লাগিছে গোটেইবা আজি নিংগমাৰী ককিপুৰ ইজিপ্তত সিহঁতক মই সিহঁতক গাল আমাৰ উদীপ্ত শইকীয়া তো আমাৰ হিমাংশু বাইদেৱে যোনটো মোবাইল ধৰি আছে আমাৰ চেনেলৰ মালিক এই আমাৰ গাব চাৰিহিত তেনেকে এতিয়া চানা খাব এই ৰসগোল্লা খাই গাব দেই লালমোহন খাম সেই লালমোহন আছিলে বাকী চাই থাকিব ৰাইজ চেনেলটো ছাবস্ক্ৰাইব কৰি থাকিব লাইক কৰিব কমেণ্ট কৰিব তো এতিয়া আমি মেকআপ চেকআপ কৰি লওঁ মেকআপ চেকআপ কৰি আপোনালোকক দেখাই আছোঁ আৰু এতিয়া চব বহি আছে মেকআপ চেকআপ কৰি লওঁ তাৰপৰা আপোনালোকক দেখাই আছোঁ চাই থাকিব তো এয়া চাহ আহি গ'ল চাহ আৰু এইফালে আৰু কি আনিছে জানো আৰু চাহ তাহ দি লওক তেওঁ মিঠৈ আনিছে বগা মিঠৈ তাৰপৰা চাহ তাহ খাই লওঁ এইফালে পিংগদা আছে আৰু তো বিহু বতৰ মানে পিঠা আহি গ'ল পিঠা লাৰু লৈ পেলাই এতিয়া চাহটো খাই লওঁ তাৰপৰা দেখাই আছোঁ তো এইফালে আমাৰ চাৰিজন লগৰকেইটা বহি আছে এইফালে সকলো বহি আছে ৰাংগাদা এইফালে তাৰপৰা ডিম্পল দা এইফালে মানে তাৰ ভাওনা মানুহ আছে ডিম্পল দা আছে চামল দি আছে মানে ভাওনাৰ মানুহে তাৰপৰা এইফালে এতিয়া পালোহি আমি পাইছোহি আৰু এয়া বহি আছো আমাৰ হিমাংশু বাইদেউ পাইছেহি হিমাংশু বাইদেৱে কিবা এটা খাৰ কয় তো এতিয়া পাইছোঁহি আৰু চাহ তাহ খোৱা হ'ল মেকআপ চেকআপত বহিব লাগে মেকআপ চেকআপ কৰিম আৰু আপোনালোককো দেখাম আৰু পাৰিলে মাজতে ভাওনা ভিডিঅ' ভৰাই দিম আপোনালোকে চাব ভাল পালে লাইক চাইক মাৰি দিব আৰু তো চাই থাকিব আৰু তো এতিয়া ভাওনা ঘৰৰ কাষতে আছোঁ মানে অলপ জেগাডোখৰ অকণমান চাবলৈ আহিলোঁ মানে অলপ ওলাই আহিছোঁ এইফালে মানে চাৰিধক গোটেইকেইজন আছেহি কৈ দিয়া কিবা এটা ভাল লাগিছে তো ৰাইজ এখন জানুৱাৰী মাহৰ মানে আৰু শেষৰখন ভাওনা আশীৰ্বাদ কৰিব যাতে ভাল কৰিব পাৰোঁ মই বিশেষ নক'ম ঘৰৰ দেখিছে ছোৱালীৰ ৰাস্তা কিমান মানে ওখ পাখ বাইক আহিবলৈ দিগদাৰ হয় মানে বাছে লৈছিলে আহোঁতে দিগদাৰ হয় আৰু ঘৰৰ চিনাকি মানে সেইটো হয় মানে গোটেই ৰাস্তাটো গোটেই ধূলিৰে ভৰা মানে আহোঁতে গোটেই জেকেট চেকেট ধূলি হৈ গৈছে মানে আৰু ভৰি চৰি বিষাই গৈছে স্কুটিত আহিছোঁ তাৰপৰা এতিয়া ভাওনা ঘৰলৈ যাম মেকআপ চেকআপ কৰোঁগৈ আৰু তাৰপৰা চাই থাকিব আৰু এতিয়া কিবা কৈ দিয়া চুবাম বুলি আহিছোঁ দেই তো এতিয়া খাবলৈ বহিছোঁ আৰু খাই লওঁ এতিয়া তাৰপৰা খাই দিম এয়া আমাৰ অভিজ্ঞান সত্ৰৰ মুখখন লুকুৱাইছে বৰ লাজ চাওঁ দেখাই দিয়া এইটো চাওঁ দাঙি দিয়া মুখখন দাঙি দিয়া এয়া তো খালোঁ আমি চিৰা ভাজি এয়া একে হ'ল আৰু তো খাই মেলি আৰু মেকআপ কৰিম এতিয়া চাব পুৰা ভজা পোৱা একদম উমান নোপোৱাকৈ খাইছোঁ খুব সুন্দৰ লাগিছে বহুত টেষ্টি বইল আলু আদা ইঞ্জিন তেল বিৰাট দি লৈছে একোৱে তাৰপিছতে চিন্তা কৰিম বিচিত্ৰ খাইছে আনন্দ হাজৰিকাৰ লগত খাবলৈ পাইছে
তো মেকআপ চেকআপ কৰি হ'ল আৰু এতিয়া মালা চালা পিন্ধি লওঁ, তাৰপৰা ওলাই কৰি আৰু প্ৰৱেশ কৰিমগৈ আৰু। তো ড্ৰেছ চেছ পিন্ধি হৈ গ'ল আৰু ড্ৰেছ চেছ পিন্ধি এতিয়া ভাওনাত ওলামগৈ আৰু এতিয়া আৰু অকণমান দি আছে ওলাব। তো বাকীৰে আমি ওলালো এতিয়া, ওলাই পেলাই ওলালেগে মই ওলামগে আৰু বাকী যদি ভিডিঅ' বনাই দিব আপোনালোকক চাব, বাকী মেকআপটো কেনেকুৱা হৈছে ক'ব, সেই আৰু বাকী চাই থাকিব। তো এইফালে সকলোবোৰ ওলাই আধা মানে ওলাইছেগৈ আৰু উদিত দাদাহঁতে ওলাব হ'ব এতিয়া, সেইকাৰণে মুকুট চুকুট ঠিক কৰি আছে। ডিম্বল দা ওলাবগৈ এতিয়া পিন্ধি আছে। আমাৰ চাৰিদ্ধ ওলাই হৈ গ'লতো, আমি এতিয়া ড্ৰেছ চেছ খুলি আকৌ হেৰি মানে ইটো প্ৰহ্লাদৰ চিনটোলৈ ৰেডি হৈ আছোঁ আৰু তাৰপৰা এইফালে সকলোবোৰ বহি আছে, ওলাব হৈছে। মানে বহুত ঠাণ্ডা গতিকে গৃহস্থই মানে জুই একুৰা ধৰিলে, সেইকাৰণে বহুত ভাল লাগিছে। মানে নামঘৰৰ কাষতে যোনটো গ্ৰীণ ৰুমৰ ছাইডতে এডোখৰ জেগা আছিলে, তাতে জুই একুৰা ধৰি দিলে কাৰণে বহুত ভাল লাগিছে, বহুত। তো এতিয়া বহি আছোঁ, মানে বহুত ঠাণ্ডাতে আৰু স্কুটিত আহিলোঁ যে নাক চাক বন্ধ হৈ গৈছে, সেইকাৰণে জুই ওচৰত বহি আছোঁ। এতিয়া প্ৰহ্লাদৰ লগত ওলাই কৰি আৰু মেকআপ চেকআপ মুচিব লাগে আৰু ঘৰ যাব লাগে দেই। তো ড্ৰেছ চেছ পিন্ধি ল'লোঁ, এতিয়া প্ৰহ্লাদৰ লগত ওলাবগৈ লাগে। ওলাই কৰি শেষ হ'ব, সেইটো দুটা চিন আছে আৰু লাষ্টত কৃষ্ণ আমাৰ বৰা গোঁসাই, এয়া বৰা গোঁসাই মানে ড্ৰেছ পিন্ধি আৰু মানে যোনজন মানুহে মানে ওলাব বৰা গোঁসাই ৰূপত তেওঁ মানে পিন্ধি আছে, মানে হাততে ভৰিত পিন্ধিব এয়া। তাৰপৰা এইখন মুখা এতিয়া বৰা গোঁসাই প্ৰভুৰ মুখা লগাই আছে, বৰা গোঁসাই মুখা লগাই হিৰণ্যাক্ষ এতিয়া দেৱতাৰ লগত যুদ্ধ চিন চলি আছে। সেইটো চিনৰ পিছতে বৰা গোঁসাই ওলাবগৈ। তাৰপৰা বাকী আৰু মই ভাওনা চিন ভৰাই দিম, আপোনালোকে চাব আৰু উপভোগ। এতিয়া ভাওনা চাওনা শেষ হ'ল, মেকআপ চেকআপ মুচিলোঁ, এতিয়া প্ৰহ্লাদৰ লাষ্ট চিন চলি আছে। তাৰপৰা খানা পিনা হ'ব আৰু আপোনালোকক নেদেখাওঁ, বহুত ৰাতিও হ'ল। তো যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, নতুন হ'লে ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। টিল দেন টাটা, বাই বাই। এই পলাতক নানা শাস্তি দিয়া হ'ল মহাবিদুয়াৰ সত্যপতি, সেইকাৰণে আপোনাক কম যালো এতিয়া। নেকি শক্তি তহঁতৰ, এই শক্তি লৈ বাস কৰা তহঁতে হিৰণ্য ৰাজ্যত গুচি যা। সত্য কৰি কম, তোকেই ঘোৰ সংকটত তোৰে মোৰ কৰিছ ধান। মইতো কোনো সংকটত পৰা নাই, সংকটত পৰিছে তুমি নিজে। শ্ৰীহৰি পিতাক তুমি প্ৰাৰ্থনা কৰা, তেওঁ তোমাক এতিয়াও ৰক্ষা কৰিব। নালাগে তই শুনাব হৰি নলিক মহিমা। মৃত্যুৱে তোকে বাৰে বাৰে কৰিছে অপমান, আৰু কিদৰে ৰক্ষা কৰে তোক সেই নাৰায়ণে। পিতা, শ্ৰীহৰি তোমাৰ মোৰ পৰম পিতা, পুত্ৰ হ'ল পৰম পিতা। শত্ৰু জ্ঞান কৰা জানো মহাপাপ নহয়। অতি হয় ঘৃণা কৰো মই সেই তোক শ্ৰীহৰি। থাকে তোৰ শ্ৰীহৰি পিতা, মই যেনিয়ে চাওঁ তেনিয়ে দেখা পাওঁ, তেনেস্থলত তুমিও দেখা পাবা। উন্মাদৰ পৰা নৱকী প্ৰহ্লাদ, মই তেন্তে দেখা নাই কিয়? দেখিবা পিতা,
God আছে God আছে শ্রীহরি তোর God আছে দেখুৱাম পিতা দেখুৱাম God এয়া পিতা God এয়া কোনফালে যায় ৰখি আছে এয়া ওই কিয় দেখা নাই দেখিবা পিতা দেখিবা এয়া পিতা এয়া এয়া কোনফালে যায় ৰখি আছে প্ৰণাম প্ৰণাম ওই দেখা নাই কিয় দেখিবা এয়া এয়া পিতা এয়া এই প্ৰতিস্তম্ভৰ ভিতৰতে আছে মোৰ দয়াময় হৰি আৰু তেওঁ মোৰ ওপৰত চাই ৰৈ আছে প্ৰণাম প্ৰভু এই স্ফটিকস্তম্ভত ৰৈ আছে তোৰ শ্ৰীহৰি তোৰ ফালে চাই এই স্ফটিকস্তম্ভতে ৰৈ আছে তোৰ শ্ৰীহৰি তোৰ ফালে চাই এই মুহূৰ্ততেই চোৰ ৰাখিত তোৰ স্তম্ভ প্রমাণে শ্রী হরি শ্রী হরি নারায়ণ ভক্তি হন্তবোধ দেব নারায়ণ ভক্তি হন্তবোধ দেব